Welcome to Study Learning. আজিৰ ভিডিঅ'ত মই আলোচনা কৰিবলৈ গৈ আছোঁ hslc ক্লাছ 10ৰ ইংৰাজীৰ এটা ৰচনাৰ বিষয়ে যিটো হৈছে ফ্লাড ইন আছাম ৰচনাৰ বিষয়ে। সো তোমালোকে এই ৰচনাটো মিছ নকৰিবা, এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট ৰচনা হয়। আৰু যদি ভিডিঅ'বিলাক তোমালোকৰ ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ' পোৱাৰ বাবে। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্লাড ইন আছাম মানে অসমৰ বানপানী। ইন্ট্ৰডাকশ্যন মানে আৰম্ভণি। আছাম ইজ এ ষ্টেট অফ ইণ্ডিয়া হোৱেৰ ফ্লাড ইজ দ্য মেজৰ প্ৰব্লেম অফ পিপল। অসম হৈছে ভাৰতবৰ্ষৰ এখন ৰাজ্য য'ত বানপানী হৈছে মানুহৰ ডাঙৰ সমস্যা। ফ্লাড ইজ এ নেচাৰেল ডিজাষ্টাৰ। বানপানী হৈছে প্ৰাকৃতিক দুৰ্যোগ। ইট অকুৰ্ছ ইন আছাম অলমষ্ট এভৰি ইয়াৰ। ইন ৰিচেণ্ট টাইম ফ্লাড ইজ দ্য ৱৰ্ষ্ট এনিমি অফ মেন। ই অসমত প্ৰায় প্ৰতি বছৰে হয় আৰু এতিয়াৰ সময়ত বানপানী হৈছে মানুহৰ ডাঙৰ শত্ৰু। এইখিনি বুজি পাইছা নিশ্চয় তোমালোকে। হোৱাই ফ্লাড অকুৰ্ছ, কিয় বানপানী হয় বা বানপানী হোৱাৰ কাৰণ কি? ফ্লাড অকুৰ্ছ ডিউৰিং দ্য মনচুন ছিজন। বানপানী হয় বাৰিষা কালত। আছাম ইজ এ লেণ্ড অফ ৰিভাৰ্ছ। অসম হৈছে এক নদীমাতৃক দেশ। ডিউৰিং দ্য ৰেইনি ছিজনছ দ্য ব্ৰহ্মপুত্ৰ এণ্ড দ্য বৰাক এজ ৱেল এজ দেয়াৰ ট্ৰিবিউটাৰিজ ফিল্ড উইথ ৱাটাৰ। অৰ্থাৎ বাৰিষা কালত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু সিহঁতৰ যিবোৰ উপনৈ আছে সেইবোৰ পানীৰে ভৰি পৰে। Sometime water rises above the normal level and become water everywhere. আৰু কেতিয়াবা বৰষুণ বেছি হোৱাৰ কাৰণে পানীবোৰ ওপৰলৈ বৈ আহে আৰু বানপানীৰ সৃষ্টি হয়। আশা কৰোঁ নিশ্চয় তোমালোকে এইখিনি বুজি পাইছা। ইটছ এফেক্ট, ইয়াৰ প্ৰভাৱ। ফ্লাড কাউজেছ এক্সটেনচিভ ডেমেজ। বানপানীয়ে এক ব্যাপক ক্ষতিসাধন কৰে। ইট চুইপছ এৱে এভৰিথিং ফ্ৰম দ্য ইণ্টাৰ লোকেলিটি। আৰু ইয়ে গোটেই অঞ্চলৰ পৰা সকলো বস্তু কঢ়িয়াই নিয়ে। থাউজেণ্ড অফ পিপল এণ্ড এনিমেলছ ডাই ডিউৰিং দ্য ফ্লাড। অসংখ্য মানুহ আৰু জীৱ জন্তু বানপানীৰ সময়ত মৃত্যুবৰণ কৰে। ইট ডেষ্ট্ৰয়েডছ, এইটোৱে ধ্বংস কৰে। অৰ্চাৰ্ডছ মানে ফল মূলৰ বাগান। হাউজেছ মানে ঘৰ এণ্ড কৰ্ণফিল্ডছ আৰু শস্য পথাৰ। ইট ডেমেজেছ ৰোডছ, ব্ৰিজেছ এণ্ড ৰেলৱে লাইনছ। ইট ব্ৰিংছ আনটল্ড মাইজাৰী টু দ্য পিপল। আৰু ধ্বংস কৰে ব্ৰিজ, দলং, ৰেলৱে লাইন আৰু ৰাস্তা। ৰিলিফ মেজিয়ৰ্ছ, অৰ্থাৎ ৰিলিফ কেনেকৈ বিতৰণ কৰা হয় বা দিয়া হয়। ফ্লাড এফেক্টেড পিপল আৰ গিভেন ৰিলিফ বথ বাই দ্য গভৰ্ণমেণ্ট এণ্ড ভলণ্টাৰী অৰ্গেনাইজেশ্যন। বানপানীৰ দ্বাৰা আক্ৰান্ত হোৱা মানুহবোৰক সহায় কৰা হয় চৰকাৰৰ দ্বাৰা বা কিছুমান স্বেচ্ছাচাৰী বেচৰকাৰী সংগঠনৰ দ্বাৰা। They supply food, clothes, medicine and other necessary things to the affected people. আৰু সিহঁতে খাদ্যবস্তু বা মেডিচিন বা অন্য প্ৰয়োজনীয় বস্তু সেই আক্ৰান্ত মানুহবোৰক যোগান ধৰে। তোমালোকে এইখিনি ধুনীয়াকৈ নোটছবুকত লিখি শিকি ল'বা। পিছৰ পেৰাগ্ৰাফটো হৈছে কনক্লুজন মানে সামৰণি। আছাম ৰিকুৱাৰ্ছ এ পাৰ্মানেণ্ট সলিউশ্যন টু দিছ চৰনিক প্ৰব্লেম। অসমৰ এই সমস্যাটো সমাধানৰ বাবে স্থায়ী সমস্যাৰ প্ৰয়োজন। দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট শ্বুড ডিক্লেয়াৰ ইট এজ এ নেশ্যনেল প্ৰব্লেম। কেন্দ্ৰ চৰকাৰে ইয়াক এক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা উচিত। দ্য ষ্টেট গভৰ্ণমেণ্ট শ্বুড কনষ্ট্ৰাক্ট মোৰ এণ্ড মোৰ embankments on both side of the river। আৰু ৰাজ্য চৰকাৰে এই নদীবোৰৰ দুয়োকাষে বেছিকৈ বান্ধ নিৰ্মাণ কৰাৰ প্ৰয়োজন। তেনেহ'লে এই সমস্যাটো সমাধান হ'ব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।